নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ এটা ইনফৰ্মেটিভ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে যিহেতু গেট 4ৰ ভাইভাৰ কাৰণে অফিচিয়েল নটিফিকেশ্যনটো আপোনালোকে ইতিমধ্যে পালে, গতিকে আপোনালোকৰ হাতত বেছি দিন নাই। গতিকে আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন চলাই যাওক। মই এই ভিডিঅ'টোত আজি কেইটামান পইণ্ট লৈ আহিছোঁ আগন্তুক গেট 4ৰ ভাইভা বা ইণ্টাৰভিউৰ কাৰণে আপোনালোকে কি ধৰণে প্ৰিপেয়াৰ কৰিব নিজকে। গতিকে আহকচোন আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মই প্ৰথম পইণ্টটো দিছোঁ যে প্ৰপাৰ ড্ৰেছ। আপোনালোকে এযোৰ প্ৰপাৰ ড্ৰেছ চিলেক্ট কৰিব, এযোৰ মাৰ্জিতৰ ড্ৰেছ। গতিকে আপোনালোকে এযোৰ ফৰ্মেল ড্ৰেছ পিন্ধিলে ভাল হয়, আৰু আপোনালোকে পাৰিলে জোতাযোৰ ফৰ্মেল লগাই যাব, ব্লেক শ্বুজ, কাৰণ মাৰ্কেটৰ বিভিন্ন ৰঙিল জোতাবোৰ পিন্ধি গ'লে আপোনালোকৰ ভাল নেদেখায়। গতিকে আপোনালোকে এযোৰ ব্লেক শ্বুজ আপোনালোকে চইচ কৰিব। আৰু আপোনালোকে যেতিয়া ইণ্টাৰভিউ কক্ষত সোমাব, তেতিয়া আপোনালোকে দুৱাৰখন নক কৰি ল'ব প্ৰথমতে। তাৰপাছত যেতিয়া আপুনি দুৱাৰখন খুলিব, তাৰপাছত আপুনি সুধিব যে মই সোমাব পাৰিমনে। অসমীয়াত সোধে বা ইংলিছত সোধে, মে আই কাম ইন ছাৰ বা মেডাম, তেনেকৈ সুধিব। তাৰপাছত আপোনালোকে ইণ্টাৰভিউ কক্ষত প্ৰৱেশ কৰিব, আৰু প্ৰৱেশ কৰি আপোনালোকে তাত যিহেতু আপোনালোকৰ বহিবলৈ এখন চকী থাকিব, সেই চকীখনত আপোনালোকে নিজে উদযাচি গৈ বহি নিদিব। মানে আপোনাক যেতিয়ালৈকে নকয় বহিবলৈ, তেতিয়ালৈকে আপোনালোকে থিয় হৈ থাকিব। আৰু যেতিয়া আপোনালোকক বহিবলৈ ক'ব চকীখনত, তেতিয়া আপোনালোকে চকীখনত বহিব আৰু আপোনালোকে থেংক ইউ বুলি ক'ব চকীখনত বহাৰ আগতে। তাৰপাছত ছেকেণ্ড পইণ্টটোৱে সেইটো যে ছিটিং প্ৰপাৰলি। আপোনালোকে চকীখনত বহাৰ পাছত এটা ভাল প'ষ্টাৰ লৈ আপোনালোকে বহিব। গতিকে আপোনালোকে চকীখনত বহোঁতে চিধাকৈ বহিব, আৰু হাতকেইখন আপোনালোকৰ য'তে ত'তে নথ'ব। পাৰিলে আপোনালোকৰ হাতকেইখন আপোনালোকৰ নীট থ'বলৈ আপোনালোকে চেষ্টা কৰিব। গতিকে ছিটিং প্ৰপাৰলি আপোনালোকে কৰিব। তাৰপাছৰ পইণ্টটো হৈছে, এইটো 3 নম্বৰ পইণ্ট হ'ব লাগিছিলে, ডু নট ইউজ ভেগ ৱৰ্ডছ। ভেগ ৱৰ্ডছ মানে হৈছে আমি যেতিয়া কথা কওঁতে লাগি ধৰে, কেতিয়াবা মাজত আমাৰ ইণ্টাৰভিউটো আৰু লাগি ধৰে, তেতিয়া আমাৰ মুখৰ পৰা এনেকৈ ধৰি লওক এনেকৈ কিছুমান ৱৰ্ড ওলাই যায় আমাৰ মুখৰ পৰা, চাউণ্ড ওলায় একচুৱেলি। সেই চাউণ্ডটো আপোনালোকে পৰাপক্ষত কম উলিয়াবলৈ চেষ্টা কৰিব। সেইবিলাকক মানে আমি ভেগ ৱৰ্ডছ বুলি কওঁ। গতিকে আপোনালোকে ভেগ ৱৰ্ডছৰ ইউজ পাৰিলে নকৰিব। আৰু যেতিয়া আপোনালোকে কথা এটা ভাবি থাকে বা কিবা আপোনালোকক কুৱেশ্যন এটা সুধিব, কুৱেশ্যনটো আপোনালোকে যদি নোৱাৰে নহয়, তেতিয়া আপোনালোকে এই ভাবি থাকোঁতে আপোনালোকে পাৰিলে মনে মনে থাকিব। আৰু যদি কুৱেশ্যনটো নোৱাৰে, তেতিয়া আপোনালোকে এনেকৈ বুলি মুখেৰে চাউণ্ড কৰি নাথাকিব। সেইটো মানে এটা বেয়া আপোনালোকৰ ইমেজ এটা ফৰ্ম হয়। গতিকে ডু নট ইউজ ভেগ ৱৰ্ডছ। তাৰপিছত আপোনালোকে যেতিয়া এটা ইণ্টাৰভিউ লক্ষ্য কৰে, হয়তো আপোনালোকে ইউটিউবত হ'লেও দেখিছে যে প্ৰথমতে আপোনালোকক এটা কুৱেশ্যন সোধে যে আপোনালোকৰ ইন্ট্ৰডাকশ্যনটো দিবলৈ কয়, মানে আপোনাৰ বিষয়ে জানিব বিচাৰে। গতিকে আপোনালোকে তেতিয়া আপোনাৰ ইন্ট্ৰডাকশ্যনটো দিব, অতি শ্বৰ্টকৈ দিব। আপোনাৰ ঘৰ ক'ত, প্ৰথমতে আপোনাৰ নামটো ক'ব, তাৰপিছত আপোনাৰ ঘৰ ক'ত সেইটো ক'ব, তাৰপিছত আপুনি কি পঢ়িলে সিমানখিনিলৈকে ক'ব। গতিকে এটা চমু কথা ক'ব, মানে আপোনাৰ ঘৰত কোন কেনেকৈ আছে সেইবোৰ আপোনালোকে নক'ব। জাষ্ট এটা লাইট ইন্ট্ৰডাকশ্যন এটা আপোনালোকে দিব। আৰু ইন্ট্ৰডাকশ্যনত আপোনালোকে আপোনাৰ হবিজটোৰ বিষয়ে আপোনালোকে কৈ দিব পাৰে যে মোৰ এইটো হবি আছে, মই এইটো কাম কৰি ভাল পাওঁ, এনেধৰণে আপোনালোকে ক'ব পাৰে। তাৰপাছত আপোনালোকক হয়তো সুধিব পাৰে যে হোৱাট ইজ জব, মানে আপুনি এই জবটো কিয় কৰিব বিচাৰে, বা এই জবটোৰ কাৰণে আপুনি উপযোগী হয়নে, তেনেধৰণে আপোনালোকক সুধিব পাৰে। গতিকে তেতিয়া আপোনালোকে পলাইটলি ক'ব যে মই এই জবটোৰ কাৰণে যথেষ্ট উপযুক্ত প্ৰাৰ্থী, মোৰ এইখিনি গুণ আছে, আৰু এইখিনি গুণ এই জবটো কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় হ'ব। গতিকে মই ভাবোঁ যে এই জবটো মোৰ কাৰণে মষ্ট চুইটেবল, গতিকে মই এই জবটো ভালদৰে কৰিব পাৰিম। গতিকে সেইবাবে মই এই জবটোৰ কাৰণে নিজকে উপযুক্ত বুলি ভাবোঁ, তেনেকৈ আপোনালোকে ক'ব। তাৰপিছত হয়তো আপোনালোকক সুধিব পাৰে যে আপোনালোকৰ হবি কি, আৰু যদি আপুনি ইন্ট্ৰডাকশ্যনতে কৈ থৈছে যে মোৰ এইটো হবি হয়, তাৰপাছতো আপোনালোকক কুৱেশ্যন সুধিব পাৰে হবিটোৰ ওপৰত। ধৰি লওক আপুনি ক'লে যে মই ফুটবল খেল চাই ভাল পাওঁ বা ফুটবল খেলি ভাল পাওঁ, তেতিয়া হয়তো আপোনালোকক 2-এটা কুৱেশ্যন সুধিব পাৰে। ৰিচেণ্ট যিহেতু ফুটবল ৱৰ্ল্ড কাপ হৈ গৈছে, গতিকে তাৰ সন্দৰ্ভত আপোনালোকক কেইটামান কুৱেশ্যন সুধিব পাৰে, মানে আপোনালোকৰ হবিটোৰ ওপৰত
বেছ কৰি আপোনালোকে কেইটামান চাই যাব মানে হবিটোৰ বিষয়ে। যদি আপোনালোকে ফুটবল ভাল পায়, ক্ৰিকেট ভাল পায় বা বেলেগ কিবা অন্য কিবা কাম কৰি ভাল পায়, তেতিয়াহ'লে আপোনালোকে সেই হবিটো ৰিলেটেড আপোনালোকে কিছুমান টপিক চাই যাব, তেতিয়া আপোনালোকৰ সুবিধা হ'ব। তাৰপিছত মষ্ট ইম্পৰ্টেণ্ট হৈছে যে আপোনালোকৰ জন্ম ঠাইডোখৰ। আপোনাৰ জন্ম ঠাইডোখৰৰ বিষয়ে আপোনালোকে চাই যাব। আপোনাৰ জন্ম ঠাইত কেনেকুৱা ইম্পৰ্টেণ্ট প্লেচ আছে যদি, তেতিয়া সেইবিলাকৰ বিষয়ে চাই যাব। আমাৰ ৰজাদিনীয়া কিছুমান যদি আপোনালোকৰ জেগা আছে আপোনাৰ জন্ম ঠাইৰ আশে পাশে, তেতিয়া সেইবিলাকৰ বিষয়ে চাই যাব। গতিকে সেইটো আপোনালোকে চাই যাব নিজৰ জন্মভূমিখনৰ বিষয়ে, কি কিয় বিখ্যাত, তেনেকৈ চাই যাব অলপ। তাৰপিছত হয়তো আপোনালোকক কেইটামান কাৰেণ্ট এফেয়াৰ্ছৰ কথা সুধিব পাৰে, বৰ্তমান কি নিউজত চলি আছে, তেনেকুৱা ধৰণৰ কিছুমান সৰু সুৰা অলপ তেনেকুৱা কুৱেশ্যন আমাক সুধিব পাৰে। আৰু জিকে আপোনালোকেতো অকণমান জনাটো ভাল, গতিকে আপোনালোকে জিকে অলপো চাই যাব। আৰু বৰ্তমান সময়ত যি খেল চলি আছে, ধৰি লওক ফুটবল খেলৰ বিষয়ে হ'লেও অলপ চাই যাব। আৰু অসমৰ কোনোবাই যদি এৱাৰ্ড পাইছে ইম্পৰ্টেণ্ট, সেইবিলাকো চাই যাব। গতিকে সেইবিলাক ইম্পৰ্টেণ্ট হয়, গতিকে আপোনালোকে অলপ চাই যাব। হিষ্ট্ৰী চাই যাব, অলপ হিষ্ট্ৰীৰ বিষয়ে অলপ চাই যাব, আহোম হিষ্ট্ৰী চাই যাব। গতিকে সেইখিনি আছিল আজিৰ ভিডিঅ'টোত। গতিকে আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকে ভাল পালে। যদি ভিডিঅ'টো ভাল পালে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ভিডিঅ'টো লাইক কৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানখিনিয়ে কথা আছিল। যদি আপোনালোকৰ মনত কিবা কুৱেশ্যন আহিছে, তেতিয়াহ'লে মোক কমেণ্টত জনাব। আৰু আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে আছিল। চ' থেংক ইউ।